মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকৰ আপোন পাঠ কিতাপখনৰ ২০ নম্বৰ পাঠটিত থকা আখৰকেইটা শিকাম। ২০ নম্বৰ পাঠত থকা আখৰকেইটা হৈছে প্ৰথম চ, দ্বিতীয় চ আৰু মূৰ্ধন্য ধ। শিক্ষাৰ্থীসকল, এতিয়া লিখিম প্ৰথম চ। প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা এনেকৈ আনি গৈ লৈ যাবা ৩ নম্বৰ আঁচত এনেদৰে দি দিবা। এইটো হৈছে প্ৰথম চ। আকৌ এবাৰ চাবা, প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা এনেদৰে লৈ আহি ৩ নম্বৰ আঁচত এনেকৈ দি দিবা। এইটো হৈছে প্ৰথম চ। লিখিম দ্বিতীয় চ। প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা ৪ নম্বৰ আঁচলৈ এনেদৰে লৈ আহিবা, গৈ ২ নম্বৰ আঁচত এনেদৰে দি এনেদৰে আনি এনেদৰে লৈ আহিবা। এইটো হৈছে দ্বিতীয় চ। আকৌ এবাৰ চাবা, প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা ৪ নম্বৰ আঁচলৈ এনেদৰে লৈ আহি ২ নম্বৰ আঁচত এনেকৈ দি এনেদৰে লৈ আহিবা। এইটো হৈছে দ্বিতীয় চ। এতিয়া লিখিম মূৰ্ধন্য ধ। প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা লৈ গৈ ৪ নম্বৰ আঁচ পাৰ কৰি ৫ নম্বৰ আঁচৰ পৰা ওপৰলৈ নি ৩ নম্বৰ আঁচত এনেদৰে এটা গোল চিন দিবা। এইটো হৈছে মূৰ্ধন্য ধ। আকৌ এবাৰ চাবা, প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা ৪ নম্বৰ আঁচ পাৰ কৰি ৫ নম্বৰ আঁচত এনেদৰে লগাই ৩ নম্বৰ আঁচলৈ বেঁকা কৰি লৈ যাবা। ৩ নম্বৰ আঁচত এনেদৰে এটা গোল চিন দিবা। এইটো হৈছে মূৰ্ধন্য ধ। শিক্ষাৰ্থীসকল, তোমালোকে প্ৰথম চৰ তলে তলে প্ৰথম চ, দ্বিতীয় চৰ তলে তলে দ্বিতীয় চ আৰু মূৰ্ধন্য ধৰ তলে তলে মূৰ্ধন্য ধ সুন্দৰ আখৰেৰে লিখিবা। ধন্যবাদ।